নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অলপ মাছ লোৱা হ'ল। তাৰ পাছত মাছখিনি ঠিক ঠাক কৰি ল'লোঁ, চাফ চিকুণ কৰি ল'লোঁ। মাছখিনি আমি আজি অলপ খৰিচাৰ লগত খাম, যিহেতু আমাৰ ঘৰত খৰিচা অলপ আছিলে, সেইবাবে আজি খৰিচাৰ লগত মাছৰ এটা আঞ্জা বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাককচোন। তেলত অলপমান নিমখ দি ল'লোঁ আৰু মাছখিনি আমি আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এইটো দেখিছেনে, এইটোৱে হৈছে খৰিচা। কিছুমানে গাজ টেঙা বুলি কয়, আৰু গাজ টেঙা আৰু খৰিচাৰ মাজত কি পাৰ্থক্য আপোনালোকে জনাবচোন কমেণ্টত। এই ফ্ৰাই কৰা মাছকেইপিচ আমি ইয়াৰ ওপৰত খৰিচাৰ ওপৰত আমি দি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে দেন আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। এয়া হৈছে খৰিচা উইথ মাছ, এয়া হৈছে ফ্ৰাই কৰা মাছ, এয়া দালি আৰু এয়া হৈছে ভাত। খৰিচা গাইছ, এইটো খৰিচা বঢ়িয়া, মজা আছে।